নমস্কাৰ পুনৰবাৰ সকলোলৈকে স্বাগতম জনাইছোঁ। খেতি বাতিৰ পৰা আজৰি হৈ ভাবিলোঁ মৌকে বাহমান অলপ চাফ চিকুণ কৰি দিওঁ, লগতে এটি ভিডিঅ' বনাই আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। আশা কৰোঁ সকলোৰে ভালেই চাগৈ। আহক ভিডিঅ'টো উপভোগ কৰোঁ। গৰমৰ বাবে মৌবোৰ এনেকৈ ওপৰত থুপ খাইছে, বাহিৰলৈও অলপ ওলাই আছে। ওপৰৰ ঢাকনখন খুলি ল'ম। বৰ টান হৈ আছে, বহুত দিন খোলা নাই বাঁহটো, সেইবাবে বহুত টান হৈ আছে। ওপৰৰ চেম্বাৰটো ৰসেৰে ভৰ্তি হৈ আছে এয়া, কিন্তু এতিয়া বাৰিষাৰ বাবে ইয়াত হাত নলগাওঁ, বৰ বিশেষ হাত নলগাওঁ। এনেকৈ অকণমান ধোঁৱাটো দি দিছোঁ। বৰ গৰমৰ বাবে মৌখিনি অলপ উগ্ৰ হৈ আছে, সেইবাবে অলপ ধোঁৱা প্ৰয়োগ কৰিছোঁ। ৰসেৰে ভৰ্তি হৈ আছে, তথাপিও ৰস নেকাটো এতিয়া। বহুত টান হৈ আছে, তলৰ চেম্বাৰটোৰো বহুত টানকৈ লাগি ধৰি আছে। এই চেম্বাৰটো এতিয়া আমি আঁতৰাই তলত থৈ ল'ম। তলত থৈ ধুনীয়াকৈ তলবিয়াখন চফা কৰি দিম। এয়া চাওক, এয়া তলত অলপ লেতেৰা হৈছে, সেই লেতেৰাবোৰ চফা কৰি দিম ধুনীয়াকৈ। চফা হৈ গৈছে, বাকচটো আগৰ দৰে ধুনীয়াকৈ বহাই দিম গোটেইখিনি। দ্বিতীয় বাঁহ মৌ চাবলৈ লৈছোঁ। এই বাঁহটো একেই অৱস্থা, ৰস বহুত আছে, মৌ বহুত হৈ গৈছে।
ৰসেৰে ভৰপূৰ হৈ আছে। এই ৰসেৰে ভৰ্তি হৈ আছে, তথাপিও ৰসত হাত নলগাওঁ। দ্বিতীয়খন ফ্ৰেম মই উঠাই দেখুৱাই দিছোঁ। এয়া চাওক, বহুত ডাঙৰকৈ চাক বনাইছে আৰু একেবাৰে ভৰ্তি হৈ আছে ৰসেৰে। এই ৰসেৰে ভৰ্তি চাক। আগতে চফা কৰাৰ দৰে এই বাঁহটো ধুনীয়াকৈ চফা কৰি দিম, তাৰপিছত আগৰ দৰে ৰাখি দিম গোটেইখিনি। গোটেইকেইবাৰ মৌ বহুত সবল মৌ, বহুত ডাঙৰ কলনি, বহুত ভাল মৌ। সেইবাবে বিশেষ লেতেৰা হোৱা নাই, বহুত বিশেষ লেতেৰা হ'ব পৰা নাই। সিহঁতে নিজে চাফ চিকুণ কৰি আছে আৰু বেলেগ একো অসুবিধা পোৱা নাই মৌখিনিয়ে। বৰল কদু সেইখিনিৰ পৰা একেবাৰে আমনি পোৱাই নাই। কেতিয়াবা কতো আহি আমনি দিব পাৰে, সেইবাবে গেটখন লগাই থোৱা হৈছে। গেটকেইখন গোটেই কিবা মৌৰে লগাই দিম ধুনীয়াকৈ। এয়া 3 নম্বৰ বাঁহ মৌ। এই বাঁহ সকলোতকৈ উগ্ৰ আছিল। এই বাঁহ মৌ সকলোতকৈ উগ্ৰ, কাৰণ একেবাৰে ৰ'দ পৰা জেগাত আছিলে মৌ বাঁহ। এই বাঁহ বহুত উগ্ৰ মৌ। ইয়াক সেইকাৰণে ধোঁৱা অলপ দি লৈছোঁ প্ৰথমতে। এয়া চাওকচোন, ইয়াতো ৰসেৰে ভৰ্তি হৈ আছে। এয়া চাওক, গোটেইকেইবাহ মৌত একেবাৰে ৰসেৰে ভৰ্তি হৈ আছে। ধুনীয়া ৰস আছে, তথাপিও ৰসত হাত নলগাওঁ মই, কাৰণ বাৰিষাত ইহঁতৰ খাবলৈ একো নাই যে, সেইবাবে ইহঁতক খাবলৈ এৰি দিম ৰসখিনি। তলৰ চাকবোৰ পুৰণা হৈ গৈছে। এইবোৰ চাক তলৰ ডোখৰ একেবাৰে পুৰণা হৈ গৈছে। মই এৰি দিছে, একেবাৰে ৰস নাই, পোৱালি নাই। সেইবাবে তলৰ চাকডোখৰ, বেয়া চাকডোখৰ মই কাটি দিম। যিমান পাৰোঁ বেয়া চাকখিনি কাটি দিম। এয়া চাওক, কাটি দিলোঁ এনেকৈ। এই চাকখনত একো নাই, না ৰস আছে না পোৱালি আছে, একোৱেই নাই। সেইবাবে এনেকুৱা বেয়া চাকবোৰ মই চাই কাটি দিম। আপোনালোকেও এনেধৰণে কৰিব, ভাল ফল পাব।
গোটেইকেইখন চাক চোৱা হৈ গ'ল। এতিয়া আমি ওপৰৰ চেম্বাৰটো ধুনীয়াকৈ বহাই দিম ওপৰৰ চেম্বাৰটো। তাৰ পৰা ৰাখি দিম এনেকৈ ছাঁলৈ স্থানান্তৰ কৰিম মৌবাহ। এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ যে মৌ সম্পৰ্কীয় যিকোনো সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। স্ক্ৰীনত ওপৰত নম্বৰ দিয়া আছে, যোগাযোগ নম্বৰ, তাত যোগাযোগ কৰিব পাৰে। মৌ সম্পৰ্কীয় সকলো সামগ্ৰী আমাৰ ওচৰত উপলব্ধ। আপোনালোকে ওপৰৰ স্ক্ৰীনত দিয়া নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰে আমাৰ লগত। সকলো সামগ্ৰী আমাৰ ওচৰত পাব। হৈ গৈছে ইতিমধ্যে এইবাহ মৌ চাই। আমি এতিয়া 4 নম্বৰ মৌবাহলৈ যাম। আহকচোন 4 নম্বৰ মৌবাহলৈ যাওঁ। এইবাহ মৌত সিমান অসুবিধা হোৱা নাই, সেইবাবে এইবাহ মৌ সোনকালেই হ'ল। কলনীটো নিচেই সৰু, তথাপি ব্ৰড চেম্বাৰটোৱে ৰাখি থৈছোঁ ইয়াত। এইবাহ মৌ বিশেষ অসুবিধা হোৱা নাই।